মই মনিকা আপোনালোক সকলোকে মোৰ আন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি এতিয়া গৈ আছোঁ ঢেকীয়া ছিঙিব। তো বলক তেনেহ'লে চাই যাওঁ। এতিয়া আমি গৈ আছোঁ। এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু এতিয়া দাদাহঁতে ভালদৰে ঢেকীয়াখিনি চাফা কৰি আছে আৰু ঢেকীয়াখিনি চাফা কৰি হৈ গ'ল। এতিয়া কেৰাহীত আমি অকণমান তেল ঢালি দিম। এতিয়া আমি মাংসৰ অকণমান নেমু চেপি দিম আৰু নেমু চেপি দিলে মাংসৰ টেষ্টটো অকণ বেলেগ হৈ যায়। এতিয়া তেলতে অকণমান নিমখ দি ল'ম। তাৰপিছত দিম আমি অকণমান হালধি আৰু দিম অকণমান জিৰা গুড়ি ঘৰতে খুন্দি লোৱা। এতিয়া আমি তাতে মাংসখিনি দি ভালদৰে লৰাই ল'ম। কেইটামান মটৰ মাহ দি দিলোঁ, দি পিনি ভালদৰে লৰাই দিম আকৌ। এতিয়া আমি ইয়াত দিলোঁ নহৰু আদা খুন্দি লৈছিলোঁ, সেইখিনি দিলোঁ। আমি এইখিনি ঢাকি দিম। আমি ইয়াত ঢেকীয়াখিনি দি দিম। খাই বৈ হৈ গ'ল। ভাত খাওঁতে ভিডিঅ' কৰা নহ'ল। তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব। যদি ভাল পালে দেন লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকে। বাই বাই।